নমস্কাৰ বন্ধুসকল, আপোনালোকে যদি আত্মনিৰ্ভৰ অসম 2 লাখ টকাৰ লোনৰ কাৰণে এপ্লাই কৰিছে তো এপ্লাই কৰাৰ সময়তে আপোনাৰ যিটো মোবাইল নাম্বাৰ দিছে এই মোবাইল নম্বৰ আপোনাৰ এটা মেছেজ সোমাইছে আৰু এই মেছেজটো আপোনাৰ এডমিট কাৰ্ড ওলাইছে। আপোনালোকে ইণ্টাৰভিউ দিব লাগিব। আপোনালোকে যিটো বিষয়ত এপ্লাই কৰিছে সেইটো বিষয়ত ইণ্টাৰভিউটো হ'ব আৰু এনেকুৱা ধৰণৰ আপোনাৰ মোবাইল নম্বৰত এটা মেছেজ সোমাইছে যে ইউৰ এপ্লিকেশ্যন হেজ বিন শৰ্ট লিষ্টেড ফৰ চিফ মিনিষ্টাৰ আত্মনিৰ্ভৰ অসম আৰু ক'ত পৰিছে কিমান তাৰিখত পৰিছে ইয়াতে সকলোবিলাক দিয়া আছে। তো প্ৰথমতে আপোনালোকে যিটো মোবাইল নাম্বাৰ দিছে এই মোবাইল নাম্বাৰটি প্ৰথমতে আপোনালোকে গুগল সাৰ্চ বাৰত সাৰ্চ কৰি দিয়ে আত্মনিৰ্ভৰ অসম বুলি সাৰ্চ কৰি দিব আৰু সাৰ্চ কৰি দিয়াৰ লগে লগে ওপৰত যিটো লিংক আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে আমাৰ নেক্সট পেজখন খোল খালে আৰু খোল খোৱাৰ পিছতে ইয়াতে ওপৰত যিটো লগইন অপশ্যন আছে ইয়াতে ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ পিছতে আপোনাৰ তলফালে মোবাইল নাম্বাৰ বহুৱাই দিয়া এটা অপশ্যন আছে ইয়াতে বহুৱাই দিব। বহুৱাই দিয়াৰ পিছতে আপোনাৰ OTP বেছড যিটো লগইন হয় এইটো ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ পিছতে কেপচাটো ক্লিক কৰি দি লগইন অপশ্যনত ক্লিক কৰি দিব আৰু ক্লিক কৰি দিয়াৰ লগে লগে আপোনাৰ মোবাইলত এটা OTP সোমাব। এই OTPটো আপোনালোকে এণ্টাৰ কৰি দিব। এণ্টাৰ কৰি দিয়াৰ লগে লগে আপোনাৰ মেইন পেনেলত পপআপখনত আপোনালোকে লগইন হৈ যাব। লগইন হৈ যোৱাৰ পিছতে ইয়াতে চাব পাৰিব আপোনালোকে ৱেলকাম আপোনাৰ যিটো নাম দি ৰেজিষ্টাৰ্ড কৰিছে এই নামটো থাকিব। তাৰপিছতে আপোনাক কি ফিল আপ কৰিছে ইয়াতে সকলোবিলাক দি আছে। তাৰপিছত তলফালে চাব যে ক্লিক হিয়াৰ টু ডাউনলোড ইয়াতে ক্লিক কৰি দিব। তাৰপিছত ইয়াতে ওলাব আই এগ্ৰিত ক্লিক কৰি দিব। আই এগ্ৰিত ক্লিক কৰি দিয়াৰ পিছতে ডাউনলোড এডমিট কাৰ্ডত ক্লিক কৰি দিব। ক্লিক কৰি দিয়াৰ লগে লগে এডমিট কাৰ্ডখন ওলাই পৰিব আৰু তাত লিখাই থাকিব কোনটো বিষয়ত আপোনালোকে এপ্লাই কৰিছে আৰু ক'ত পৰিছে আপোনাৰ চেণ্টাৰটো কিমান তাৰিখে সকলোবিলাক ইয়াতে থাকিব। তাৰ বিষয়ে আপোনালোকৰ তাত ইণ্টাৰভিউ হ'ব। তো ইণ্টাৰভিউত যদি পাছ হয় তেনেহ'লে তাৰপিছতহে আপোনাৰ একাউণ্টত টকাটো সোমাব। তাৰপিছতে আপোনালোকে ইয়াতে প্ৰিণ্ট কৰি ল'ব নহ'লে ডাউনলোড কৰি ল'ব। তো এইটো আছিল সৰু ইনফৰমেশ্যন। আপোনালোকৰ যদি ভিডিঅ'টো ভাল লাগে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। ধন্যবাদ।